নমস্কাৰ আকৌ এবাৰ আহিছোঁ নতুন ব্লগ লৈ আপোনালোক নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আকৌ এবাৰ মাধুৰ্য এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেলৰ মাজলৈ। তো বন্ধুসকল, আজি আকৌ এটা নতুন পাৰ্ট শ্বুট কৰি আছোঁ ব্লগৰ। এই ট্ৰিপৰ আমাৰ এই চেনেলত 2 নম্বৰটি ব্লগ, ছেকেণ্ড ব্লগ হয়তো। চ' আৰম্ভ আজিৰ দিনটো। এতিয়া উঠিছোঁ, মুখ চুখ ধুই ফ্ৰেছ হৈ গ'লোঁ আমি, আৰু এয়া আমাৰ চব ৰাইজ বাহিৰত আছে। এইফালে আমাক এক্সট্ৰা এটা বেডশ্বীট দিছিলে। তো এইটো চাওক আপোনালোকে ভিউ আমাৰ ৰুমৰ পৰা। চ' হাই গাইজ, গুড মৰ্ণিং। মৰ্ণিং। ব্ৰেকফাষ্ট কৰি আছে আমাৰ ৰাইজে। তো ময়ো মুখ চুখ ধুই পেলাই এতিয়া অলপমান ব্ৰেকফাষ্ট কৰোঁ। মোক ধুলোৱেই বাৰু, এইটো মোৰ বাবে ৰেডি কৰা হৈছে, ঠিক আছে। চ' বেয়া দিয়া নাই ব্ৰেকফাষ্টটো ন? ঠিকে আছে। ৰুটি, বুটৰ দাইল আৰু এটা কল দিছে। কল এবিধ ফল, এইখিনি বস্তু দিছে, বৰ ধুনীয়া ধুনীয়া বস্তু দিছে। চ' খাই লওঁ ৰ'ব, খাই বৈ পেলাই। আৰু এইফালে আমাৰ ভিউ চাওক, ইমান ধুনীয়া ভিউৰ মাজত আমি খাম এতিয়া ব্ৰেকফাষ্ট। আৰু ইয়াৰে মাজতে হ'ল আমাৰ বহুতখিনি ফটোশ্বুট। ধুনীয়াকৈ ফটোশ্বুটো মাৰি আপোনালোকে ইনষ্টা, ফেচবুক চবতে পাই যাব। গতিকে চাওক, এতিয়া আমি যাবলৈ ওলাইছোঁ ৰিয়েকলৈ। তো বন্ধুসকল, ফাইনেলি আমি যাবলৈ ওলালোঁ। এতিয়া আমি ফুফু কৰিব যাওঁ, অলপমান ফুৰিব যাওঁ, আপোনালোকক দেখাম। তো এইটো ধুনীয়া ভিউৰ পৰা আমি এতিয়া গৈ আছোঁ। আমি ৰুম মানে চেক আউট কৰি আছোঁ। আৰু গাইজ, এইটো আমাৰ ৰেডিং চেক আউট, ইয়াক দেখুওৱা নাছিলোঁ, বাথৰুমত আছিল বেচাৰা। তো যাওঁ আৰু বাকী ৰুমৰ খেঁচাই মুচি হৈ আছে, এইবিলাক মাইণ্ড নকৰিব, ল'ৰা মানুহ জানে, আমি হ'লোঁ বেচেলৰ মানুহ। তো এইটো হৈ গ'ল ফাইনেল লুক। বহুত ধুনীয়া। কেনেকুৱা লাগিছে এবাৰ জনাব, ভালেই লাগিছে নে বেয়াই লাগিছে। তো চব যাবলৈ ওলাইছোঁ, আৰু চাই থাকক ব্লগটো একদম লাষ্টলৈকে চাওক। আচ্ছা চলতা হুঁ দুআও মে ইয়াদ ৰখনা। নিজৰ কাৰণে বনাব লাগিব না। তো বন্ধুসকল, এতিয়া আমাৰ যাত্ৰা আৰম্ভ হৈছে টু ৰিয়েক। এটা ধুনীয়া ঠাইলৈ গৈ আছোঁ, আপোনালোকে চাবলৈ পাব। গতিকে এই ব্লগটো লাষ্টলৈকে চাব। বৰ বেছি আমি নাজানো বনাবলৈ, কিন্তু তথাপিও আপোনালোকৰ বাবে কিবা এটা প্ৰেজেণ্ট কৰিবলৈ চেষ্টা কৰিছোঁ। চাই থাকক। Hello, tu semua. পাৰে হৈ গ'ল ন? Raya gagan ka lang mo. Chuan hun kan le chuan ila sa bunga chuan station ang chumha lang. Sakot bui tu chu kal lawang tai mong to lo. Assembly House. Yes. Oh, legislative Yes, yes. Yeah. আৰু ইয়াৰে পৰা আমাৰ আৰম্ভ হৈ গ'ল আচল ৰিয়েকলৈ যোৱাৰ ৰুটটো। চ' এনেকৈ আমি পাহাৰৰ মাজে মাজে বা এটা চেনিক ভিউৰ মাজে মাজে আমি ধুনীয়াকৈ গৈ আছিলোঁ ৰিয়েকৰ ফিলত। শিকাইছা মাইকেল? খালি খাওঁ খাওঁকৈ থাকা যে কিয়? পেটটো এনে ওলাইছে নেকি? পেটটো অলপ বিয়া বাৰ পাতিব ওলাইছা, পেটটো কমোৱা, দিগদাৰ হ'ব পিছত। বিয়া হ'বই আৰু পেট কমাই কি লাভ নেকি? ফেমিলি মেন গোটেইডাল। Oh, that number you gave me. Like earlier they did not pick, and later on when they called back, like they said like they are in charge, they can give other number. I said like okay fine, and এইটো চাওক বন্ধুসকল, এটা ধুনীয়া ৱাটাৰফল, মজা লাগিছে, মজা। দেখাম বাৰু অহা সময়ত ঘূৰি আহোঁতে, আকৌ ৰখিম এডোখৰত। ব্ৰিজ এখন আপোনালোকক দেখাবলগীয়া আছে। তো বন্ধুসকল নমস্কাৰ, আজি মই মাইকেল স্মিথ আপোনাৰ লগত দেখাব বিচাৰিছোঁ এইয়া ভিউ। আপুনি চাব পাৰে কিমান ধুনীয়া ৱাটাৰফল, লগতে বেয়া চেহেৰা আমাৰ মাধুৰ্য।
দেখাই লওঁ ভাই তে বন্ধুসকল এয়া আমাৰ এটা ধুনীয়া জেগাত ৰখিছোঁ নাজানো জেগাটোৰ নাম কি বাকী এটা ধুনীয়া সুন্দৰ মনোমোহক দৃশ্য দেখিছোঁ এটা ৱাটাৰফল তো ইয়াতে ৰখিছোঁ চবেই বহুতে ইয়াত ফটো চটো তুলিবলৈ ৰখে বুলি ক'লে দাদাজনে আৰু এইফালে আমাৰ দাদাজনে লৈ আহিছে আমাক তেখেতৰে গাড়ী হয় আৰু কি ক'ম ক'বলৈ ভাষা নাই মানে কম কি সেইটোৱেই জাষ্ট আপোনালোকক এটাই ক'ব পাৰোঁ নিজেও আহক ইয়াত আহি পেলাই গোটেইখিনি বস্তু নিজে উপভোগ কৰক নিজে অলপমান মানে কি বুলি ক'ম আৰু এক্সপিৰিয়েঞ্চ এটা লওক ভালকৈ বাকীটো ক'বলগীয়া একো নাই নিজে যেতিয়া আহিব নিজে ক'ব অ' ভাই ক'ত আহি গ'লোঁ মই তেখেতে আমাৰ পণ্ডিতকেইটা ৰিদেক ঘৰত ফোন কৰি আছে নেকি দেখাই আছোঁ ঘৰৰ আণ্টি আচ্ছা আচ্ছা এয়া আণ্টিক দেখাই আছে আমাৰ ৰিদেক আইলং ভিলেজ পাৰ হোৱা নাই গোটেই এইটো মাৰ্কেটটোৱে জি বুজি পাইছে after 10 minutes Overthinking. I already found an amazing stay with free cancellation. I'm thinking. এয়া বন্ধুসকল আপোনালোকে চাব পাৰে আমি ৰিক এণ্টাৰ কৰিলোঁ একদম ধুনীয়া এইটো এটা গাঁও হয় ৰিক আমাকতো গাঁও নিচিনা লগা নাই কিন্তু হয় বোলে ধুনীয়া আছে গ্ৰীণ ভিলেজ ক্লিন এইটো বহুত ক্লিন ভিলেজ মানে চাফা ভিলেজ বোলে ভাল লাগিছে চাই বহুত ধুনীয়া একদম সুন্দৰ পৰিৱেশ গান কমেণ্ট বন্ধুসকল লাহে লাহে পাবলৈ হৈছেহি আমাৰ আৰু ৰিয়েকৰ মেইন এণ্ট্ৰেঞ্চ গেট গতিকে চাই থাকক আৰু ভিডিঅ'টো এতিয়াও আপোনালোকে সম্পূৰ্ণ চাওক তো বন্ধুসকল আমি ক্লিপছবিলাক ইমান বেছি কাট কৰা নাই ব্লগত কাৰণ কিয় যিহেতু আপোনালোকো যদি যাব বিচাৰে যাতে আপোনালোকে ৰাস্তাবিলাক এনেকৈ চাব পাৰে বা আপোনালোক যদি বস্তুবিলাক দেখে এতিয়া পূৰা যিমানখিনি আমি নিজে চকুৰে চাইছোঁ গতিকে সেইখিনি বস্তু আপোনালোককো আমি দেখাবলৈ চেষ্টা কৰিছোঁ আৰু সেয়ে আমি বেছি কাট কৰা নাই যিহেতু আপোনালোকেও তেতিয়াহে মানে যদি যাব মন কৰে যাব পাৰে তো এটা মানে গোটেই ভিউটো মই গোটেইখিনি সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিছোঁ আচলতে আপোনালোকে চাওক আৰু কমেণ্টত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিছে আৰু যদি ভাল পাই আছে কণ্টেণ্টবিলাক তেন্তে ছাবস্ক্ৰাইব কৰিব অনাগত দিনতো আৰু ধুনীয়া ধুনীয়া এনেকুৱা কণ্টেণ্ট আনিমেই Welcome to Tourist Resort. ইয়াতে পেন কেফে না Okay. এটা আমি এন্ট্ৰি ফি এতিয়া দিব লাগিব ইয়াত ৰখিব লাগিব যা চ' বন্ধুসকল বৰ্তমান আমি আছোঁ ৰিক ভিলেজত এতিয়া আমি আহিছোঁ ক'ত ৰিক অলপ সময় ৰখিছোঁ অকণমান শ্বপিং টাইপৰ কি ট্ৰেডিশ্যনেল বস্তু কি ল'ব পাৰোঁ বুলি আপুনি চাব পাৰে মিজোৰামৰ ট্ৰেডিশ্যনেল বৰ ধুনীয়া ধুনীয়া আছে ড্ৰেছ বা বেগছবোৰ চাব পাৰে পূৰা নেচাৰৰ মাজত তাৰপিছত মাধুৰ্য ট্ৰেডিশ্যনেল কাপোৰবিলাক দেখাই যাব ন এটা
I know, and today No. এইবিলাক হৈ গ'ল ট্ৰেডিশ্যনেল ড্ৰিংকছ মানে আৰু ক'ব মানে নৰ্মেলি যদি অকল লোকেল বিয়াৰ বুলি ক'ব পাৰে এইবিলাক লোকেল কাপোৰ কিনিম বাৰু আমি এইবিলাক no, I cannot because আগতে আগৰ পৰা কিনি আনো আছে এইটো লোকেল মুৰ্গী এইটো হয় আমাৰ টিকেট ৰিকত যাবলৈ কাৰণে আমি ইয়াৰ পৰা একলেন নিচিনা বান্ধি দিছে একলেন একলেনটো সোমালে এনেকৈ বান্ধি যায় না অঁ আচ্ছা বান্ধাটো অঁ ইয়াৰ পৰা আমি আকৌ কেব চেঞ্জ কৰি ইয়াৰ ভিতৰৰ পৰা এটা নতুন কেব লৈ আমাৰ আংকল আছে লগত আমি গৈ আছো বন্ধুসকল কি ধুনীয়া জেগা দেখাই আছো চাওক আপোনালোকক ধুনীয়া লাগিছে মানে জেগাটো বহুত একদম বঢ়িয়া কেব টাইপ পুৰা কেভ টাইপৰ আছে টাইপ আছে ন ভাই ঠাণ্ডা আছে বে এইডোখৰত পুৰা ঠাণ্ডা আছে এইটোৱে ভিউ আমি বিচাৰি আহিছিলো মজা 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 বঢ়িয়া টিপ টিপ বৰষুণ পৰি পানী পৰি আছে চ' বন্ধুসকল আমি এণ্ট্ৰি পাছ লৈ পেলাই আহি গ'লোঁ ইয়াত আছে ত্ৰিবেণ এয়া মাধুৰ্য হেল্ল' এয়া অলপ চুইমিং পুল বুলি ভাবিছিলে কিন্তু নহয় দেই এইটো এফালে আছে মাইকেল চ' আমি ইয়াত এতিয়া ট্ৰেকিং টাইপৰ কৰিম এইটো আমাৰ পাছ য়েছ এইটো পাছ চাওঁ পাছটো দেখুৱা বহুত বঢ়িয়াকৈ দিছে এইটো ফেল এইটো ফেল ঠিকেই কৈছে বাৰু চ' ইয়াৰ পৰা ভিউটোতো আপোনালোকে বহুত বঢ়িয়া ভিউ অলৰেডি দেখালোঁ বাট ইয়াত আমি ট্ৰেকিং কৰিবহে আহিছোঁ দেই অলপ গছটোও ধুনীয়া লাগিছে যেনিবা অলপ ঘামিম চামিম সেইকাৰণে বেয়া নাপাব আৰু তে বন্ধুসকল আমাৰ ট্ৰেকিং আৰম্ভ হৈ গৈছে চ' দিদিকে দেখালে আপোনালোকক ইয়াৰ পৰা আমি এণ্ট্ৰি মাৰিছোঁ এতিয়া গৈ আছোঁ ঐ মোক এৰি গৈ আছো দে ভাই এই ৰ অলপ একেলগে যাওঁ দহ মিনিট নহয় বে আমি সদায় এনেকৈ খোজকাঢ়া মানুহ নহয় 15 মিনিট 20 মিনিট ধৰি থ পিছল আছে কিন্তু সেইটো হয় আৰু তোৰ নিচিনা হেণ্ডচাম মানুহবিলাকৰ কথা বেলেগ অলপ আচলতে খুব এটা দুখৰ কথা ইয়াৰ মাজতে যিহেতু আমাৰ লগ আছে সেই ফাল্টু কথা এই মানে অকলে চলি ভয় লাগিছে ক'বতো দে ভাই মোক খুব সোনকালে আমাৰ মাইকেল বান্ধ খাই আছে আচলতে গম পাব বাৰু এতিয়া খোলা খুলিকৈ নকওঁ ইমান কৈয়ে দিলে समझदारों के लिए इशारा ही काफी है बहुत সোনকালে বান্ধ খাব গৈ আছে এই বছৰটোৰ ভিতৰতে বেয়া লাগিছে নে ভাল লাগিছে নে মাইকেল কথাটো ক না একো নাই দে ছোৱালী মানুহ নাই মোৰ বেছি ভিউৱাৰ তোৰ ক্ৰাছবিলাকে নাচায় কি হৈছে মানে যেটা তে বন্ধুসকল আমি ফটো চটো সব তুলি ললোঁ অলপ আহিলোঁ ওপৰৰ পৰা ভাল লাগিলে কিমান বেলেগৰ খাক লাগিল না মোৰতো বেয়া নহয় বে কিন্তু ইয়াৰ ওচৰত বেয়া গাইস এইটো আমাৰ টিভি আমাৰ গাড়ী আহিলে আমি গৈ আছো ঘৰ নহয় একচুৱেলি কিবা খাব আমি গৈ আছোঁ এতিয়া তলত য'ত গেটৰ পৰা আমি এণ্ট্ৰেঞ্চৰ পৰা সোমাইছিলোঁ তাত গৈ আছোঁ তাৰপিছত তাত খানা পিনা খাওঁ ক'ত কি পাওঁ চাওঁ
আৰু তাৰপিছত আৰু এটা বেলেগ ডেষ্টিনেশ্যনত গৈ আছোঁ, তাৰপিছত যাম আমি ট্ৰেইনত উঠিবলৈ বেক টু হোম। চাওঁ আমাৰ টাইম মেনেজমেণ্ট অলপ গড়বড় হৈ আছে যেনিবা, লেটছ চি হাউ উই কেন ডু দিছ। বাই বাই। চ' বনি থাকিব আপুনি। বাৰিষা গংগাৰ পানী বাৰিষাৰ তো বন্ধুসকল এতিয়া আমি আহি গ'লোঁ ৰিকৰ পৰা, একদম যোনটো একদম টপত গৈছিলোঁ তাৰ পৰা আহিলোঁ। তো আহি পেলাই এতিয়া তলত য'ৰ পৰা আমি এণ্ট্ৰেঞ্চত আমি সোমাইছিলোঁ, তো এইটো এণ্ট্ৰেঞ্চটো চাব পাৰে, ইয়াৰ পৰা আমি টিকেট কাটিছিলোঁ। এতিয়া আমি অলপমান লাঞ্চ কৰোঁ, লাঞ্চ মানে কি আৰু যি পাওঁ তাকে খাইছোঁ, উপায় নাই, ইয়াত এনেকৈ হ'ব খানা। তো ফ্ৰাইড ৰাইচ হয় উইথ আলুৰ জোল খাওঁ, ইয়াত বিধে পাই যাব। ইয়াত ফ্ৰাইড ৰাইচ আছে, মেগী আছে আৰু বহুত কিবা কিবি ইয়াত ৰাখা আছে। চাওমিন আৰু চাওমিন চুপ, চিকেন চুপ ভাল হয় বাৰু। চিকেন চুপো আছে নেকি? চাওমিনো আছে? চাওমিন আৰু চিকেনৰ কিবা মিক্স টাইপৰ চুপ চাই ভাল লাগিছে, বাট নট দ্য টাইম। কিমান আছিলে এইটো ৰেটটো সোধা নাই, কষ্টটো এইটোৰ? এইটো কষ্ট মই সোধা নাই বাৰু, ইয়ে মাইকেলে সুধিছোঁ। অ'কে, তো এইটোৱে আছিলে। যদি আপোনালোকে আহিব পাৰে, বহুত ধুনীয়া জেগা আৰু জীৱনটোত বহুত বেছি একো নাই, যিমান পাৰে ঘূৰক আৰু সেইটোৱে টাইম স্পেণ্ড কৰক, নিজৰ ফেমিলিৰ লগত হওক বা লগৰ লগত হওক, বাকী ইমান ভাবি নাপায়। তো বন্ধুসকল এতিয়া আমাৰ তাত ধুনীয়া স্পট এটা আহি পাইছোঁহি। এইটো একে আছিলে নেকি ন, আমি যোনফালেদি সোমাইছিলোঁ যে? আচ্ছা, বেক চাইড বুলি ক'ব পাৰে। তো এইটো এটা ভিউ পইণ্ট হয় ধুনীয়া, ইয়াতে আমি ৰখিছোঁ অলপ, লাঞ্চ কৰিলোঁ, দেখালোঁ আপোনালোকক কি খালোঁ কি নাই। ফ্ৰাইড ৰাইচ উইথ আলুৰ জোল আৰু বইল ডিম খালোঁ পিছত। খাই বৈ এতিয়া অলপমান যাওঁ, এইফালেদি উঠিব লাগিব, খাৰাপ ভিউ চাওক, ভিউ মই এইফালে দেখাই দিছোঁ এবাৰ লাগিলে। বঢ়িয়া আছে বে। ঐ মাইকেল, ঐ এনেওতো আমি অথনি ফ্ৰণ্ট চাইড দি আহিছোঁৱেই, এইটোতো বেক চাইড হৈ গ'ল। নহয় এনেই ইমান ওপৰত এনাৰ্জি লছ কৰাতকৈ মই ভাবোঁ এই ইয়াতে গৈ পেলাই চোৱাটোৱেই ভাল হ'ব চাগে। বল বল উঠ, চাই থাকক, দেখাই আছোঁ। এই আমাৰ চৌধুৰীজীয়ে বোলে উঠাটো দেখাব লাগে, চৌধুৰীজী উঠি আছে। ঐ ভাই, আমি ইফালেদি উঠিব লাগিছিলে বে, কোনফালেদি উঠি আছ? যিমান খাই আহিছিলোঁ সেই এক বাতি হজম হৈ যাব বে। ৰেক কেনেকুৱা? গ্ৰীণ এনে এনাৰ্জিটো সুধিছোঁ, এনাৰ্জি লেভেলটো খতম নহয় ন? বল, জয় শ্ৰীৰাম। চাই থাকক, বৰ বিশেষ নকৰোঁ ভিডিঅ', কাৰণ আমি উঠি আছোঁ, ভিডিঅ' হৈ আছে, সেইটোৱে কথা নহয়। আমি এনজয় কৰাতে ফ'কাছ কৰি আছোঁ। সেইটোৱে মেইন কথা হ'ল, নিজে এক্সপিৰিয়েঞ্চটো লৈ আছোঁ আৰু চবেই আহক। মই ক'ম, ময়োতো প্ৰথমবাৰেই আহিছোঁ আৰু গম পোৱাই নাছিলোঁ যে ইমানো এটা ধুনীয়া জেগা আছে নে কি কওঁ? না ই গম পাইছিল, না ই গম পাইছিল, না ই গম পাইছিল। আছাম পুলিচৰ ইণ্টাৰভিউ থাকোঁতে ষ্টেমিনা আছিলে, এতিয়া চেছ কাৰণ নাই এতিয়া। আৰু আজি গম পালোঁ আমি কিয় নগ'লো কৈ দিয়ে। আজি গম পাই গ'লোঁ। দিয়ক ঠিক আছে, আৰু ইয়াৰ পিছত চাগে আমি ক'ৰবাত যাবও পাৰোঁ, নহয়বা ডাইৰেক্ট ষ্টেচনো যাব পাৰোঁ, কাৰণ টাইম হৈ আহিছে অলপ পিছত। ব'ল তালৈকে যাওঁ ন, তাৰপিছত ঘূৰি আহিম নেকি? বল বল, ওপৰত যাবি ন? বল। ৰাইজ সেইটো আছিলে তলত আমাৰ ভিউ পইণ্ট, এতিয়াও আছে উঠিবলৈ। আমি সেই তাৰ পৰা আহিছোঁ তলে তলে, এনেকৈ আহিছোঁ আৰু ওপৰত নাযাওঁ আৰু, হৈ গ'ল। আমি ফ্ৰণ্ট চাইড দি অলৰেডি অথনি উঠিছোঁৱেই, আৰু বেক চাইড দি ইমান টপত যাবলৈ মন নাই, ইমান সাহসীকতা দেখাব মন নাই, নে কি কয় মাইলক?
হা নাই ব্লগাৰ নহয় মই ইমান ঠিক আছে মই বনাওঁ ভিডিঅ' এনেকুৱা জেগাত আহিলে যাতে মেমৰি হিচাপে থাকে বাকী মোৰ মতলব নাই কিমান ভিউজ আহে লাইক আহে এইবিলাক বাছ নিজে এটা সময়ত বুঢ়া বয়সত চাব পাৰিলেই হ'ল যে আহিছোঁ মজা চাওক ভিউটো আৰু বতাহ কি ঠাণ্ডা ঠাণ্ডা ধুনীয়া বতাহ Platform number 1. Passengers are requested to take their respective seats. कृपया ध्यान दें गाड़ी আৰু संख्या তাৰে পিছতে বন্ধুসকল টাইম বৰ বিশেষ নাথাকিলগৈ কাৰণ আমাৰ ষ্টেচনো পাব আছিলে আৰু এই ছেইম ট্ৰেইনেৰে আমি আকৌ জাৰ্ণি আমাৰ বেক টু হোম এইখনতে কৰিলোঁ ধন্যবাদ